हेलो फ्रेंड्स, स्वागतम জানাইছো পুনৰবাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী তৰামাই ওৰফে সীমা বৰুৱা আৰু নেহা ওৰফে অংকুস্মিতা গগৈৰ আছে এটি ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, ভাল খবৰটো জানিবলৈ আপোনালোকৰ নিশ্চয় মন গৈছে নহয়নে? নিশ্চয় জনাম। তাৰ বাবে আপোনালোকে আমাৰ এই ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব তাৰ আগতে যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনে প্ৰেছ কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তেনেহ'লে বলক অকণো পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, চাওঁতে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আহি পালেহিয়ে। আৰু ভাল খবৰটো এইটোৱে যে এইবাৰ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী সীমা বৰুৱা আৰু অংকুস্মিতা গগৈ। আৰু তেওঁলোকে অভিনয় কৰিব শিৱসাগৰৰ দিখৌমুখৰ দিচিয়াল গাঁৱত। আৰু দুয়োৱে দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব। বন্ধু বান্ধৱীসকল, তেওঁলোকৰ ৰাস চাবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।